তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোককো ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াব আছে, তেতিয়াহ'লে ভিডিঅ'টো ভাল কৰি চাওক, স্কিপ নকৰিব। তিনিটা ট্ৰিক্স আছে, আপোনালোকে ভালকৈ বুজি লওক আৰু ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াই থাকক একদম ফ্ৰী। ঠিক আছে, তো ফাৰ্ষ্টত অ'পেন কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াত লিখা আছে ফ্ৰী ফলোৱাৰ্ছ, ফ্ৰী লাইকছ আৰু তলত আছে ফ্ৰী ভিউজ। আপোনালোকক যোনটো লাগে, এতিয়াতো আমাক লাগে ফ্ৰী ফলোৱাৰ্ছ, সেইকাৰণে আমি ওপৰটোত প্ৰেছ কৰোঁ। ঠিক আছে, তো তলত একো নাই, আপোনালোকে ইমান টাইম ৱেষ্ট কৰিব নালাগে, ডাইৰেক্ট ওপৰটো মাৰিব আৰ্ণ ফ্ৰী ফলোৱাৰ্ছ। তাত আপোনালোকে 10 ক্ৰেডিটছ লিখা আছে, মানে 10টা ফলোৱাৰ্ছ পাব ফ্ৰী। ঠিক আছে, তো আপোনালোকে তাত আপোনালোকে প্ৰেছ কৰিব। প্ৰেছ কৰিলে এনেকৈ ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াত এণ্টাৰ ইউজাৰ নেম, মানে আপোনালোকৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো আপোনালোকে ইয়াত দি দিব। একো লিংক দিব নালাগে, অকল খালি ইউজাৰ নেমটো দি দিব। ঠিক আছে, তো আপোনালোকক মই ইয়াত দি পেলাই দেখাই দি আছোঁ। তো আপোনালোকে ইয়াত দি পেলাই চেণ্ড ফলোৱাৰ্ছত আপোনালোকে প্ৰেছ কৰি দিব। ঠিক আছে, তো মই ইয়াত যেনেকৈ দিলোঁ। তো আপোনালোকে ভিডিঅ'টো ভাল কৰি চাওক, যাক ক'ত কেনেকৈ কি হৈছে ভালছে বুজি যাব। তো এইটো মোৰ ইনষ্টাগ্ৰামৰ ID, তো ইয়াত আছে 657 ফলোৱাৰ্ছ আৰু এইটো 2 দিনৰ পুৰণা ফলোৱাৰ্ছ, তেতিয়াৰ পৰা নাই বঢ়া আৰু নাবাঢ়ি ফলোৱাৰ্ছ এনেই ইউজ নকৰে, কাৰণ মই ইনষ্টাগ্ৰাম আপোনালোকক যদি বঢ়াব আছে তেতিয়াহ'লে এইটো ইউজ কৰিব পাৰে। তো মই ইয়াত চেণ্ড ফলোৱাৰ্ছত তাত প্ৰেছ কৰিলোঁ। তাত আপোনালোকৰ এনেকৈ কেপচাৰ এটা আহিব, তাত আপোনালোকে প্ৰেছ কৰিব। ঠিক আছে, তো আই এম নট ৰ'বট, মানে আপোনালোকে ৰ'বট নহয়। তো আপোনালোকে ইয়াত তলত চেণ্ড কৰিব, চেণ্ডত প্ৰেছ কৰিলে ছাকচেছ। অ'কে, ফলোৱাৰ্ছ গুচি গ'ল, আপোনালোকৰ 10টা ফলোৱাৰ্ছ গুচি গ'ল। ঠিক আছে, তো ক্ৰেডিট 0 হৈ আছে। অ'কে, তো 0 ক্ৰেডিট হৈ গ'ল। তো আপোনালোকৰ মানে ফলোৱাৰ্ছ গুচি যাব, খুব বেছি 5-6 মিনিটৰ ভিতৰত ফলোৱাৰ্ছ গুচি যাব। ঠিক আছে, তো নেক্সট ট্ৰিক কি আছে, আপোনালোকে মই টেলিগ্ৰামত যাব। টেলিগ্ৰামত গ'লে আপোনালোকে লিংক পাব। ঠিক আছে, তো ইয়াত আপোনালোকে ওপৰত যিটো লিংক আছে সেইটোত প্ৰেছ কৰিব। প্ৰেছ কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ঠিক আছে, টেলিগ্ৰামৰ লিংক আছে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আছে, আপোনালোকে গৈ পেলাই চেক কৰি ল'ব পাৰে। তো আপোনালোকে ইয়াত চেক কৰিলে এনেকুৱাত আহিব। তো আপোনালোকক হাই কোৱালিটি ফলোৱাৰ্ছ আৰু প্ৰিমিয়াম ফলোৱাৰ্ছ আপোনালোকে ইয়াত কিনিব পাৰে, আৰু ফ্ৰীটো আছে। মই এইটো ছাজেষ্ট নকৰোঁ কিনক, ফ্ৰীত আছে সেইটোৱে ইউজ কৰক। ঠিক আছে, তো আপোনালোকে ফ্ৰী অপশ্যনত প্ৰেছ কৰিব, য'ত লিখা আছে 10 একদম ফাৰ্ষ্টত, তাত আপোনালোকে প্ৰেছ কৰিব। তো ইয়াত $1.5টো কিনিব পাৰি, $1.5 মানে 150 টকা হ'ব আৰু। তো ইমানটো পইচা নাই না, ফ্ৰী ফলোৱাৰ্ছ লাগে। তো আপোনালোকে ফ্ৰীত প্ৰেছ কৰিব। প্ৰেছ কৰি পেলাই আপোনালোকে ফ্ৰী ট্ৰায়েল 10 ফলোৱাৰ্ছ, তাত আপোনালোকে প্ৰেছ কৰিব। তো তাত প্ৰেছ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ঠিক আছে, তো ওপৰত লিখা আছে ফলোৱাৰ্ছ, গেট ফ্ৰী ফলোৱাৰ্ছ। তো আমাক কি লাগে, ফলোৱাৰ্ছ। ঠিক আছে, ফলোৱাৰ্ছত প্ৰেছ কৰিব। অ'কে, তাৰপিছত আছে ফ্ৰী ট্ৰায়েল 10 ফলোৱাৰ্ছ, ফ্ৰী ট্ৰায়েল 10 ফলোৱাৰ্ছত প্ৰেছ কৰিব। তো প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। তো ইয়াত লিখা আছে গেট ফ্ৰী ফলোৱাৰ্ছ, তাত আপোনালোকে প্ৰেছ কৰিব। গেট ফ্ৰী ফলোৱাৰ্ছত আপোনালোকে প্ৰেছ কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তো ইয়াত আপোনালোকৰ টাইপ হেয়াৰ ইউৰ একাউণ্ট, মানে আপোনালোকৰ ইউজাৰ নেমটো দি দিব। তো আপোনাৰ ইউজাৰ নেমটো মই মোৰ ইউজাৰ নেমটো দি আছোঁ ইয়াত। আপোনালোকে গৈ পেলাই মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব দেই, কিবা সুধিব থাকিলে ইনষ্টাগ্ৰামত সুধিব পাৰে। তো তাৰপিছত তলত লিখা আছে জিমেইলটো আপোনালোকে দি দিব এনেকৈ। ঠিক আছে, আপোনালোকক বেলেগ জিমেইল এটা বনাই ল'ব, এক্সট্ৰা ফেক জিমেইল দিব আপোনালোকে ইয়াত, মানে একো অৰিজিনেল জিমেইল দিব নালাগে। ঠিক আছে, তো আপোনালোকে আই এম নট এ ৰ'বটত প্ৰেছ কৰিব। তো আপোনালোকৰ ফ্ৰী ফলোৱাৰ্ছ গুচি যাব, 10 ফলোৱাৰ্ছ। তো ইয়াত মোৰ নাযাব, কাৰণ মোৰ একাউণ্ট প্ৰাইভেট হৈ আছে। মই এইটো ক'ব পাহৰিলোঁ, কাৰণ যদি আপোনাৰ ইনষ্টাগ্ৰাম আইডিটো প্ৰাইভেট হৈ আছে তেতিয়াহ'লে তাত ফলোৱাৰ্ছ নাযাব, আপোনালোকে পাব্লিক কৰি দিব, তেতিয়া ফলোৱাৰ্ছ যাব। ঠিক আছে, তো নেক্সট টেলিগ্ৰামত আকৌ যাব, তাত গৈ পেলাই আপোনালোকে আৰু এটা লিংক পাব তলত। তো এইটো প্ৰেছ কৰিব, ফ্ৰী প্ৰমোশ্যন MR পপুলাৰ। ঠিক আছে, তো আপোনালোকে এইটো প্ৰফাইলৰ লিংকটো দিব, লিংকটো ওলাব জানি প্ৰফাইলৰ লিংকটো দিব সেই খালী জেগাটোত। তাৰপিছত ইয়াত কেপচা আহিব, কেপচাটো আপোনালোকে ইয়াত ফুল আছে, অৰ্কিডৰ ফুল, সেই যে যোনটো অৰেঞ্জৰ আছে তাত আপোনালোকে প্ৰেছ কৰিব। তাৰপিছত ওপৰত যোনটো দেখাইছে প্লিজ ক্লিক ইচ ইমেজ কণ্টিনিউ টু লিভছ ইন এ বিচ, আপোনালোকে তাত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে অ'কে, তাৰপিছত আপোনালোকে কেপচাটো ফিল কৰি ল'ব। তাত তলত অকণমান স্ক্ৰল কৰিব, তাত লিখা আছে গেটত আপোনালোকে প্ৰেছ কৰি দিব। গেটত
প্ৰেছ কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াত ফলোৱাৰ্ছ লাগি গ'ল। ইয়াত মানে 5 মিনিটৰ পাছত আপোনালোকে আকৌ ইউজ কৰিব মানে ফলোৱাৰ্ছ ল'ব পাৰিব 10 ফলোৱাৰ্ছ একদম ফ্ৰী। মানে 5 মিনিটৰ পাছত আকৌ আপোনালোকে ফলোৱাৰ্ছ লৈ ল'ব। কাৰণ মোৰ এইটো ফলোৱাৰ্ছ নাযাব, মই আপোনালোকক দেখাইছোঁ কাৰণ মোৰ এইটো প্ৰাইভেট হৈছে প্ৰফাইলটো। আপোনালোকে প্ৰাইভেট কৰি নথ'ব, মই আকৌ কৰিছোঁ, নহ'লে ফলোৱাৰ্ছ নগ'লে পিছত মোক নক'ব। ঠিক আছে। তাৰপিছত আকৌ যাব টেলিগ্ৰামত, তাত আৰু এটা লিংক পাব, মানে চবকেইটা প্ৰেছ কৰিব লিংক চবত, আপোনালোকে এনেকা প্ৰফাইল ওলাই গৈ থাকিব। ঠিক আছে। তো এইটো মই আপোনালোকক দেখাই দিওঁ ইয়াত কি কৰিব লাগে। এনেকা ইণ্টাৰফেচ আহিব না, তো এনেকা ইণ্টাৰফেচ আহিলে এইটো যোনটো ফ্ৰী লিখা আছে 10 ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ ফ্ৰী, তলত ফ্ৰী লিখা আছে, তাত আপোনালোকে প্ৰেছ কৰিব। এতিয়া সেইটো অহা নাই, কামিং চুন দেখাই আছিলে। ঠিক আছে। তো আমাৰ এতিয়া ফলোৱাৰ্ছটো এইটো নাই অহা, তো 10 লাইকছ আৰু 100 ভিউজ আছে। তো মই ইয়াত 100 ভিউজটোৱে লওঁ বাৰু। ঠিক আছে। তো ক্ৰিয়েটৰ ডালত প্ৰেছ কৰিব। তাৰপিছত আপোনালোকে ইয়াত ইমেইল আই ডি দি দিব। ইমেইল আই ডি দিয়াৰ পিছত ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো দি দিব। ঠিক আছে। ইউজাৰ নেমটো জানি ওপৰত যে শ্ব' হৈ থাকে আপোনাৰ ইনষ্টাগ্ৰামৰ নামটো, ইউজাৰ নেমটো তাত দি পেলাই আপোনালোকে তলত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত ওপৰত আৰু এটা কেপচা আহিব, তাৰপিছত তলত লিখা থাকিব কেপচা ফিল কৰি ভেৰিফাইড প্ৰেছ কৰিব। ঠিক আছে। ইৰৰ লোডিং প্ৰফাইল, মানে এইটো কি হৈ আছে, প্ৰাইভেট হৈ আছে, সেইকাৰণে ইয়াত নাহে। ঠিক আছে। তো আপোনালোকে এনেকাত আপোনালোকে ইউজ কৰিব। আপোনালোকে প্ৰাইভেট কৰি পেলাই ইয়াত ইউজ নকৰিব দেই। ইনষ্টাগ্ৰাম প্ৰফাইলটো প্ৰাইভেট আছে যদি পাব্লিক কৰি দিব। তো আপোনালোকে এনেকৈ ইউজ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কিবা সুধিব থাকিলে মোক ইনষ্টাগ্ৰামতো দিব পাৰে বা কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ঠিক আছে।